UPPLनिफ्राय टिकेट मोनैनि लाइमोन दैदेनगिरि राजु थाकाला उदां बिजाथि महरै मैया गावनि नमिनेशन बिलाइखौ गथायदों। लाइमोन दैदेनगिरिया उदालगुरि जिल्ला कमिशनारनि मावख'आव सा 200 मददगिरिफोरजों गावनि नमिनेशन बिलाइखौ गथायो। बिथाङा बुङोदि 30 गोनां पासनि सेरफां काउन्सिल बियाबनिफ्राय UPPL दोलोआ आंखौ जानगाराव दोनदोंब्लाबो रायजो राजाफोरा आंनि सायाव फोथायनाय दं। बेनि अनगायैबो बिथाङा बुङोदि UPPL BJPनि आन्दोनि गोरोबथानि थाखाय UPPL दोलोआ पासनि सेरफाङाव सासे लोरबां बिजाथि होदों। लाइमोन दैदेनगिरि राजु थाकाला बुङोदि बिथाङा गौथुमनि बिसायख'थियाव फ्राय 5,000सो UPPL উপেক্ষিত কৰিলেও ৰাইজে উপেক্ষিত কৰা নাই। ৰাইজে বিচাৰিছে মই ইণ্ডিপেণ্ডেণ্ট খেলাটো ৰাইজৰ হেৰি হিচাপে ৰিকুৱেষ্ট হিচাপে বা ৰাইজে যেটো বিচাৰিছে সেই হিচাপে আজি মই ইণ্ডিপেণ্ডেণ্ট হিচাপে নমিনেশ্যন দিয়া হ'ল। গতিকে ভোট দিবতো ৰাইজে দিব। ভোটাৰ ৰাইজৰ আগ্ৰহ য'ত বা ভোটাৰে যাক দিব জিকাব বিচাৰে সেইজনেহে জিকিব। কোকৰাঝাৰত বহি বা দিল্লী দিছপুৰত বহি পেলাই কেণ্ডিডেট চিলেকশ্যন কৰিলে কেণ্ডিডেটে যে জিকি যাব তাৰ কোনো গেৰেণ্টি নাই। চেৰফাং সমষ্টিৰ যিসকল UPPL কৰ্মী আছে কালি টিকট ঘোষণাৰ পাছতে তেওঁলোকৰ মাজত বিদ্ৰোহ ঘোষণা কৰা হৈছে আৰু তেওঁলোকে UPPL দল ত্যাগ কৰি আপোনাক সমৰ্থন জনাম বুলি কৈছে। চাওক এতিয়ালৈকে 500মান মানুহে ৰেজিগনেশ্যন দিছে আৰু 1,500-2,000 মানুহ ৰেজিগনেশ্যন আমাৰ ৰেডি আছে। আমি এতিয়া কালি মানে ৰিজাল্টবিলাক ফাইনেল হৈ লওক তাৰপিছত গোটেইখিনি ৰেজিগনেশ্যন ছাবমিট কৰিম। মোটামুটি 1,500-2,000 মানুহ UPPL দল ত্যাগ কৰি পেলাই আমাৰ লগত আহিব। লগতে আমি য'ত কাম কৰিছিলোঁ গোটেই ৰাইজৰ পৰা ভাল সঁহাৰি এটা আছে আৰু দলে নিবিচাৰিলেও আমি এতিয়া আগবাঢ়ি যাম বুলি ভাবিছোঁ। এতিয়া গোটেইখিনি আমাৰ UPPLৰ মেক্সিমাম 80% সক্ৰিয় কৰ্মীখিনি আমাৰ লগত আছে। আজি প্ৰতিনিধি প্ৰত্যেকজনে কেণ্ডিডেটৰ প্ৰতিনিধি হিচাপে ল'ব লাগিব, কিয়নো যিজনে নমিনেশ্যন দিছে বা খেলিব তেওঁ কেইটামান হ'লেওতো ভোট পাব। গতিকে প্ৰত্যেকজন কেণ্ডিডেটে মোৰ প্ৰতিদ্বন্দ্বী আৰু এতিয়া ইণ্ডিপেণ্ডেণ্ট হিচাপে আছো যেতিয়া আমাৰ কাৰণে এতিয়া সকলোৱে প্ৰতিদ্বন্দ্বী। বহুকেইটা আদিবাসী সম্প্ৰদায়ৰ কেণ্ডিডেট আছে এবাৰ আপুনি গোৰ্খা সম্প্ৰদায়ৰ অন্যতম কেণ্ডিডেট কি ক'ব? আদিবাসীৰ ভোট ভাগ হৈ আপুনি জিকি যাব পাৰে নেকি? চাওক এইটো আদিবাসী বা গোৰ্খা বা বড়ো বা এনেকৈ মই ল'ব বিচৰা নাই। ৰাইজে বিচাৰিছে ভাল প্ৰতিনিধি মাজবাটৰ পৰা বা পাঁচনৈ চেৰফাঙৰ পৰা। এই ইমান দিনে যিবিলাক প্ৰতিনিধি বাছনি হৈ পেলাই মাজবাটৰ পৰা বা পাঁচনৈৰ পৰা গৈছিলে তেওঁলোকে কি কাম কৰিছে ৰাইজে জানে। গতিকে এইটো কমিউনিটি স্পেচিফিক নহয়, এইটো হ'ল পাৰ্টি স্পেচিফিক। যদি ভাল কেণ্ডিডেট পাওঁ আমি ভোট দিম বুলি প্ৰত্যেকটা কমিউনিটিৰ পৰা কৈ আছে। গতিকে মানে কম্পিটিশ্যন বা মানে ভাগ বতৰা ভোটৰ নাম্বাৰ সেইটো ৰাইজে ডিচাইড কৰিব। এতিয়া আমি খালি আমাৰ কামখিনি কৰি যাম। কালি আপুনি কৈছে যে বিজেপিক জিকাবলৈ চেৰফাং সমষ্টিটো এৰি দিয়া হৈছে UPPL আৰু তেওঁলোকে মিত্ৰতা কৰে। গতিকে আপোনাৰ UPPL আৰু বিজেপি দুয়োজনকে আপুনি শত্ৰু বুলি নিশ্চয় ভাবিব লাগিব। নাই, শত্ৰু বুলি নাভাবোঁ। এতিয়া ফিল্ডত খেলিব নামিছোঁ, এতিয়া প্লেয়াৰ হিচাপে খেলিম আমি। তেওঁলোকৰ প্লেয়াৰ আমিও প্লেয়াৰ। বিজেপিক জিকাবৰ কাৰণে যোৱা 5 বছৰত পাঁচনৈ চেৰফাংটো UPPLৰ আমাৰ যিখিনি কৰ্মী আছিলে তেওঁলোকে 5 বছৰ যিটো কষ্ট পালে আকৌ এই 5 বছৰ আমি কষ্ট নাপাওঁ বুলি আমাৰ এটা টীম ওলাই আহিছে। আৰু ইয়াত বিজেপিক জিকাব যে সেইটো খাটাং। আজিলৈকে প্ৰমোদ বড়ো পাঁচনৈ চেৰফাঙত কেইবাৰ সোমাইছে আপুনি সোধক। আজিলৈকে UPPLৰ মানে চেণ্ট্ৰেল কমিটিৰ পৰা কেইজন মানুহে গৈ কেইটা মিটিং কৰিছে পাঁচনৈত। গতিকে UPPLে যে হাৰিবৰ কাৰণে দিছে তাতে কোনো সন্দেহ নাই। এতিয়া UPPLে হাৰক জিকক আমাৰ কোনো মতলব নাই, কিয়নো আমাৰ তেওঁলোক আমি ডিচিশ্যন ল'ব নোৱাৰোঁ UPPLৰ। কিন্তু ৰাইজে বুজি পাইছে খেলটো কি চলি আছে। গতিকে ৰাইজে এই খেলৰ প্ৰত্যুত্তৰ দিব। এটলিষ্ট 5,000 ভোটত জয়ী হ'ম। এজেণ্ডা বহুত আছে, এজেণ্ডা কৈ শেষ কৰিব নোৱাৰা এজেণ্ডা। এতিয়াও পাঁচনৈ চেৰফাং ভাৰত স্বাধীন হোৱাৰ আগৰ অৱস্থাতে আছে। এতিয়াও কোনো ডেভেলপমেণ্ট হোৱা নাই। এতিয়াও হস্পিটেলত ডক্টৰ নাই, মানে ইনষ্ট্ৰুমেণ্ট নাই। খোৱা পানীৰ এতিয়া কোনোবা জায়গাত আপুনি যদি যায় আদৰ্শৰ ওপৰত যদি নিজৰা চেণ্টাৰ এইটো এৰিয়াত যদি যায় জন্তুৱে এক সাইডে পানী খাই থাকে, মানুহে এক সাইডে পানী খাই থাকে। ডেভেলপমেণ্টৰ নামত জিৰ'। তো গতিকে এই ডেভেলপমেণ্টখিনি লৈ পেলাই কাম কৰিব লাগিব আমি।
দীপক মূৰকটো ৰাইজেহে গ্ৰহণ কৰিব কেনেকৈ কৰিব গতিকে টেঙা আমাৰো কেইবাৰ বেছি হ'ব ঠিক আছে ঠিক আছে